এয়া আমাৰ লাইপাত। আমি লাইপাত চিঙিম এতিয়া গাহৰি মাংসৰ লগত বনাম। আমাৰ বাৰীখন সৰু বাৰী, চাই লওক অলপমান। শাক আছে, ফুলো আছে। এই কবি লগাইছোঁ, ফুলকবি। এই বিন লগাইছোঁ, ফ্ৰেঞ্চ বিন। অলপ অলপ কৰি লগাইছোঁ, কম কমভাৱে। ফুলো আছে, মোৰ ফুলৰ বাগানো আছে অকণমান। এইটো হৈছে মান ধনিয়া, এইটো মান ধনিয়া। এই লাও পুলি উঠিছে। এই মাংসখিনি বইল কৰি লৈছোঁ অকণমান। গাহৰিখিনি অলপ বইল কৰি লৈছোঁ, অলপ সিজিব লাগিব। অলপ গাহৰি মাংস বইল কৰিয়ে ল'ব লাগে। এয়া ভাজা হ'ব আৰু অলপ পিছত। আৰু অলপ ৰঙচুৱা হ'ব লাগিব। লাই পাতি দি গাহৰি মাংস এনেকৈ খাব লাগে। মাংসখিনি ভাজা হৈ গৈছে, কিমান তেল ওলাইছে দেখিছেনে? এতিয়া লাইপাতখিনি দি দিম। এই লাইপাতখিনি দি দিম। লাইপাতখিনি দিছোঁ, দি পেলাই এতিয়া অলপ থকাই দিম। অলপ আৰু লাইপাতৰ হেৰিকেইটা সিজালে অলপমান সিজিব দিম। ধনিয়া পাত কাটি দিম। অলপ লাইপাতখিনি হ'ব দিম আৰু অকণমান। এই আমাৰ লাইপাতখিনি সিজি গ'ল, মাংস হৈছে আৰু। এই আমাৰ লাইপাত আৰু গাহৰি মাংস হৈ গ'ল। আজি গাহৰি মাংসখিনি বহুত তেল।
মাংসখিনি নমালো এতিয়া। এইখিনি আমাৰ এতিয়া লাই শাক আৰু গাহৰি মাংস হৈ গ'ল। আৰু আপোনাক যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। ৰেচিপিটো বহুত চিম্পল, ঘৰতে আপোনালোকে ট্ৰাই কৰি খাব পাৰিব। ধন্যবাদ।